আমগুৰিত ৰক্তদান শিবিৰ জুবিন ফেন ক্লাবৰ আমগুৰিৰ প্ৰশংসনীয় পদক্ষেপ কোভিড-19ৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা ৰক্তৰ সমস্যা দূৰ কৰাৰ উদ্দেশ্যে আজি জুবিন ফেন ক্লাব আমগুৰি নগৰ সমিতিৰ উদ্যোগত আৰু শিৱসাগৰ ফেন ক্লাবৰ সহযোগত এটি ৰক্তদান শিবিৰ আমগুৰি পৰিদৰ্শন ভৱনত অনুষ্ঠিত হৈ যায়। জুবিন ফেন ক্লাবে জন্মলগ্নৰ পৰা বহু ধৰণৰ এনেকুৱা সামাজিক কাম কৰি আছে। তাৰ মাজত ব্লাড ডোনেশ্যন কেম্পো এটা অন্যতম। তাৰে সংগতি ৰাখি আজি আমগুৰি ফেন ক্লাবে এই কেম্প আয়োজন কৰিছে শিৱসাগৰ ফেন ক্লাবৰ সহযোগত। উদীয়মান যুৱক উদ্দীপ্ত বল্লভ বৰুৱা, নুপুৰ নেওগ আৰু প্ৰীতম বৰুৱাৰ নেতৃত্বত অনুষ্ঠিত ৰক্তদান শিবিৰত আমগুৰি, চাৰিং, শিৱসাগৰ, গৌৰীসাগৰ, বোকাখাট আদিৰ পৰা ভালেসংখ্যক ৰক্তদাতাই ৰক্তদান কৰে। অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে আমগুৰিৰ জ্যেষ্ঠ চিকিৎসক হোমেন গগৈয়ে। উপস্থিত থাকে আমগুৰি ৰাজচক্ৰ বিষয়া ঋতুৰাজ বৰদলৈ, আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰেন বৰুৱা, বিশিষ্ট সমাজ সেৱিকা কস্তুৰী বৰবৰুৱা কলিতা, সহায় ৰক্তদান অসমৰ নিয়ৰ ৰাজ। যিটো সময়ত মানে এটোপাল তেজৰ কাৰণে হাহাকাৰ অৱস্থা হৈ আছে আৰু আমাৰ ৰক্তদান শিবিৰৰ পৰা তেওঁলোকৰ যাতে দুজন হ'লেও প্ৰাণ ৰক্ষা কৰিব পাৰে সেইটোৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰিছিলোঁ আৰু আমাৰ ৰক্তদাতাসকলক আমি এটি গছপুলি আৰু এখন মানপত্ৰ দি পিনি আমি তেওঁলোকক উৎসাহ দিছোঁ। শিৱসাগৰ ফেন ক্লাবৰ হৈ উপস্থিত থাকে নৱজ্যোতি শইকীয়া, ৰিম্পুল দেউৰী, ভাস্কৰজ্যোতি বৰুৱা আৰু জুবিন গাৰ্গ ফেন ক্লাব শিৱসাগৰৰ অন্যান্য সদস্যসকল। উক্ত শিবিৰত ৩৫জন ৰক্তদাতাই ৰক্তদান কৰে। এনে মহামাৰীৰ সময়ত ৰক্তৰ অভাৱ দূৰ কৰিবলৈ ৰক্তদান শিবিৰৰ বহু প্ৰয়োজনীয়তা আছে। জুবিন ফেন ক্লাবৰ এনে প্ৰশংসনীয় পদক্ষেপক আমি সকলোৱে শলাগ লৈছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা অসম।